আম লাগে গছত পান লাগে থালত চিঠি মাজত চুমা দিছো লগাই লবা গালত চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কুলিটিয়ে তোমাৰে মন জুৰাব চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব নাহৰৰে কুলিটিয়ে তোমাৰে মন জুৰাব চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে চোৱা ভনী চকুৰে মাতা ভনী মুখেৰে কালৈনো চিন্তা কৰিছা ইমান কোমল অন্তৰে কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে আপোনাৰ চম্পা ফুলে খুৱাবনে তগৰ ফুলে খুৱাব তই মোক এইটো ফাইনেল কৰি দে মই কি ফাইনেল কৰিব লাগে মই গানটোহে গাইছো গুড মৰ্ণিং ছাৰ আচ্ছা আচ্ছা গুড মৰ্ণিং প্ৰেমানন্দ তই এটা কবিতা গাই দেচোন হ'ব ছাৰ গাইছো গভীৰ ৰাতি ওপৰেদি উৰি যায় এজাক ৰঙা হাতী এইবিলাক তই কি কথা কৈছ হাতী ওপৰত উৰিব পাৰে জানো ছাৰ কবিতাত চব পাৰি মই মাতি যাম আপুনি শুনি থাকক দে হ'ব দে মাত গভীৰ ৰাতি ওপৰেদি উৰি যায় এজাক ৰঙা হাতী সপোনত দেখোঁ মই পাহাৰ আৰু নদী ৰাতিপুৱা নাপাওঁ যদি ঘটি মোৰ হৈ যাব স্কুল ক্ষতি বা তই দেখোন খাটাৰা কবিতা এটা গাই দিলি ধন্যবাদ ছাৰ দে হ'ব দে এবাৰ বুদ্ধাই চমুকৈ কবিতা এটা গাই দেচোন ঠিক আছে ছাৰ ভণ্টিহঁতৰ মুখৰ চুপতি মোবাইলত চেক কৰিলে ওলাব ঢেৰ সম্পত্তি বা তই দেখোন খাটাৰা কথা এটা কৈ দিলি এবাৰ নিপুৱাই গাচোন চমুকৈ কবিতা এটা ঠিক আছে ছাৰ আম লাগে গছত পান লাগে থালত চিঠি মাজত চুমা দিছো লগাই লবা গালত বা তহঁতৰ মুখত দেখোন আজি আখৈ ফুটা দি কবিতা ফুটিছে থেকেৰা তই মোক কথা এটা কচোন ঘূৰি পকি মোৰ ওচৰত আহিলে এতিয়া চবতকে টান প্ৰশ্ন দিলে মোকে সুধিব থেকেৰা তই মোক কথা এটা কচোন ভাৰত আৰু চীনৰ কেতিয়া যুদ্ধ হৈছিলে ছাৰ নাজানো ভাৰতে কেতিয়া ন্যায় পাইছিলে ছাৰ নাজানো তোৰ নামটো কি ছাৰ নাজানো মোৰ নামটো কি ছাৰ নাজানো তই সামান্য কথাকেইটা নাজান তেনেহ'লে জান কি ছাৰ নাজানো অথনিৰ পৰা যি সুধি আছ তই নাজানো কৈ আছ যে কিয় ছাৰ আপুনি কওকচোন ভাৰত আৰু চীনৰ কেতিয়া যুদ্ধ হৈছিলে 1962 চনত কিয় 1962 চনত হৈ থকা যুদ্ধখনৰ কথা আপুনি 2021 চনত কিয় সুধি আছে 2021 চনত কি হৈছে সেইটো কথা সোধক মিঠাতেলৰ দাম কেতিয়া কমিব ৰন্ধন গেছৰ দাম কেতিয়া কমিব পেট্ৰলৰ দাম কেতিয়া কমিব সেইবিলাক কথা সোধক এই আগৰ কথাবিলাক এতিয়া আলোচনা কৰি লাভ নাই যিবোৰ মানুহে বস্তুটো পাব লাগে সেইবিলাক মানুহে কিয় নাপায় যিবোৰ মানুহে বস্তুটো পাব নালাগে সেইবিলাক মানুহে কিয় পায় কি বস্তু কথা সুধি আছ মই একো বুজি পোৱা নাই যোনবোৰ মানুহে খেতি নকৰে সেইবিলাক মানুহে ট্ৰেক্টৰ কিয় পায় যোনবিলাক মানুহে খেতি কৰে হেনতে ট্ৰেক্টৰ কিয় নাপায় যোন মানুহে চাকৰি কৰি আছে সেইবিলাকৰ ঘৰত ৰেচন কাৰ্ড আছে যোনবিলাক মানুহ দুখীয়া হাজিৰা কৰি খাই আছে সিহঁতৰ ঘৰত ৰেচন কাৰ্ড নাই দুখীয়া মানুহবিলাকে চৰকাৰী ঘৰ কিয় নাপায় ধনী মানুহবিলাকে যে পাই আছে বা থেকেৰা তই আজি ভাল কথা এটা ক'লি মোৰ শুনি ভাল লাগিছে আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ তহঁতে ঘৰা ঘৰি যা মানুহসকল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে জনাবচোন আমাৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে দে হ'ব দে তহঁতে এতিয়া ঘৰা ঘৰি যা